নমস্কাৰ বন্ধুসকল, মই প্লাবিতাই মোৰ ইউটিউব চেনেল ভাল লগা যিকোনোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আপোনালোকে দেখি গম পাইছে আজি আপোনালোকৰ বাবে মই কি লৈ আহিছোঁ। এইটো হৈছে ঠেকুৱা পিঠা, যিটো বিহাৰী সম্প্ৰদায়ৰ লোকৰ বাবে বহুত জনপ্ৰিয় আৰু তেওঁলোকৰ ছট পূজাত এইটো প্ৰসাদ হিচাপে ব্যৱহাৰ কৰে। খাবলৈও বৰ সুন্দৰ, গতিকে আহকচোন এইটো কেনেকৈনো প্ৰস্তুত কৰে চাওঁ। প্ৰথমতে লৈছোঁ মই এই ডাঙৰ কাপটোৰে 2 কাপ আটা। মই ঘৰত ৰুটি খাবলৈ যিখিনি আটা ব্যৱহাৰ কৰোঁ সেয়াই লৈছোঁ। আৰু লৈছোঁ অলপমান গুড় মিহিকৈ কাটি লৈছোঁ। খিচমিচ লৈছোঁ, শুকান নাৰিকল, ডাব নাৰিকলটো কাটি লৈছোঁ আৰু ডাঙৰ চামুচেৰে এচামুচ গৰু ঘিউ লৈছোঁ। এতিয়া আমি আটাখিনি বাকি লৈ পেলাই লগতে গোটেইখিনি মিক্স কৰি ল'ম। আৰু আপোনালোকে গুড়টো আপোনালোকৰ নিজৰ সোৱাদ অনুযায়ী, নিজৰ পৰিমাণ অনুযায়ী এইটো জোখ কৰি ল'ব পাৰে আপোনালোকে। আৰু এতিয়া আমি গোটেইখিনি দি ভালদৰে মঠি ল'ম। আৰু মঠিবলৈ মই ব্যৱহাৰ কৰিছোঁ অলপমান গাখীৰ। আৰু গাখীৰখিনি আচলতে দিলে আমাৰ যোনটো পিঠা হয় সেইটো অকণমান মানে বিস্কুট টাইপৰ, অলপ খুৰখুৰীয়া টাইপৰ হয়, খাবলৈ ভাল লাগে। সেইকাৰণে গাখীৰ ব্যৱহাৰ কৰা হয় আচলতে সোৱাদৰ কাৰণে। মই গাখীৰটো অকণমান গৰম, মানে ৰুম টেম্পাৰেচাৰতে গৰম কৰি লৈছোঁ, তাতকৈ বেছি গৰম কৰি লোৱা নাই গাখীৰখিনি। আৰু অকণমান আপোনালোকে মঠোতে চফ দি ল'ব। মই পাহৰি গ'লোঁ, সেইবাবে পিছত মই আকৌ এড কৰি লৈছোঁ। আকৌ ভালদৰে আমি চফখিনি দি আকৌ মঠি ল'ম ভালদৰে, এটা ডো প্ৰস্তুত কৰি ল'ম। এয়া আমাৰ ডোটো প্ৰস্তুত হৈ গ'ল। এতিয়া আমি ইয়াৰ পৰা সৰু সৰুকৈ হাতত বল বনাই ল'ম। এনেদৰে হাতৰ সহায়ত এনেদৰে আমি অকণমান গোল কৰি লৈ মাজত হেঁচি আকৃতি দি ল'ম। এয়া আমাৰ এটা হৈ গ'ল। আকৌ আৰু এটা বনাই মই আপোনালোকক দেখুৱাই দিছোঁ বাৰু। এনেদৰে হাতৰ সহায়ত গোল গোল কৰি মাজতে চেপেটা কৰি দিলেই আচলতে হৈ যায়, ইমান টান নহয়। এয়া আমাৰ গোটেইখিনি হোৱাৰ পিছত এনেকৈ কাটা চামুচেৰে দি আমি নিজৰ পচন্দ অনুসৰি এনেকৈ শ্বেপ দি লৈছোঁ। চাৰিওফালে বেলেগ বেলেগ আপোনালোকে ডিজাইন দি ল'ব পাৰে, মই এনেদৰেই দি লৈছোঁ। এয়া এখন কেৰাহীত অলপমান তেল দি পেলাই তেলখিনি গৰম কৰি লৈছোঁ। আৰু তেলখিনি গৰম হোৱাৰ পাছতেই পিঠাখিনি তেলত দি দিলোঁ। এতিয়া অলপমান ভাজি ল'ম। পিঠাখিনি ৰঙা ৰঙা হোৱালৈকে ভাজি ল'ম। মই গেছটো মিডিয়াম ফ্লেমত ৰাখি পেলাই ভাজিছোঁ। হাই ফ্লেমত ৰাখিলে জ্বলি যাব পাৰে পিঠাখিনি। আৰু আপোনালোকে এনেদৰে ভাজি ভাজি ৰঙা হোৱাৰ পাছত এডাল শলা বা তেনেকুৱা জাতীয় কিবা মাৰিৰে এনেকৈ আপোনালোকে হেঁচি চাব, যাতে পিঠাটোৰ মাছখিনি সিজিছেনে নাই চেক কৰি ল'ব। আৰু যেতিয়া গম পাব হৈ গৈছে তেতিয়াহ'লে কাঢ়ি ল'ব আৰু আমাৰ পিঠাখিনি ৰেডি হৈ যাব। খাবলৈ বৰ সুন্দৰ, আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন। এতিয়া যিহেতু ছট পূজা, গতিকে মই দেখি আছিলোঁ, মোৰ খাবৰ মন গ'ল আৰু ভাবিলোঁ আপোনালোকলৈও অকণমান ভিডিঅ' কৰি ৰাখোঁ। এয়া আমাৰ পিঠা প্ৰস্তুত হৈ গ'ল। আৰু যদি আপোনালোকে ভাল পায় ভিডিঅ'টো তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়া মোৰ আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আপোনালোকে প্ৰথমতে পাই যাব। থেংক ইউ।